নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আমাৰ নিজৰ ঘৰৰ পদূলিয়েদি নোলাই কাষৰ মানুহ ঘৰৰ পদূলিয়েদি ওলাবলগীয়া হ'ল, কাৰণ আমাৰ ঘৰত বহুতো মানুহ আহিছিল আৰু তেওঁলোকৰ গাড়ীবোৰ আমাৰ ঘৰৰ পদূলিত জমা হৈ আছিল। আৰু আজি আমি আহি আছোঁ এখন বিশেষ ঠাইলৈ। আমাৰ কাৰণে বিশেষ মোৰ বাইদেউৰ ঘৰলৈ আহিছোঁ, লগত ওচৰৰে ভণ্টি এজনীক লৈ লৈছোঁ। আৰু এতিয়া আমি আহি বেবেজীয়াত তেল ভৰাবলৈ বুলি সোমালোঁ। এতিয়া তেল ভৰাই লওঁ। গুণগুণে গাড়ীৰ পৰা নানামে, সেয়েহে তাইক তাতে বহি থাকিব দিলোঁ আৰু তেলটো ভৰাই ল'লোঁ। এতিয়া আমি আকৌ আহিছোঁ। মোৰ বাইদেউৰ ঘৰ ৰহাৰ সৰাগাঁৱত, আৰু সেয়েহে আমি এতিয়া বেবেজীয়া হৈ আহি আছোঁ। আৰু লগতে মিঠাই দোকান এখন সোমাই অলপ মিঠাই ল'লোঁ। তাই নিজেই উঠিছে আৰু এতিয়া আমি আহি আছোঁ। চাই থাকিব। অলপ দূৰ হয় আমাৰ ঘৰৰ পৰা, প্ৰায় 30 কিলোমিটাৰমান হ'ব। এতিয়া আমি ডিমৌ পাৰ হৈ আহিছোঁ আৰু কিছু সময় পিছতে বাহঁতৰ ঘৰ পাম। এয়া চাওক, আমি আহি সৰাগাঁও তিনিআলিত উপস্থিত হ'লোহি। এইফালেদি সোমাই দিছোঁ আৰু এতিয়া আমি বাৰ ঘৰৰ পদূলি পাই গ'লোঁ। মই এতিয়া গাড়ীখন পাৰ্ক কৰিলোঁ, পাৰ্ক কৰি ঘৰলৈ সোমাই আহিছোঁ। গুণগুণে আহি ড্ৰয়িং ৰুমত বহিছে আৰু মই চিধাই বাৰ ৰুমলৈ গৈছোঁ। অলপ কাপোৰ দিছিলোঁ, থ'বলৈ গ'লোঁ আৰু চিধা পাকঘৰলৈ গৈছোঁ মা বেটি। আজি যিহেতু লক্ষী পূজা, গতিকে বাৰ শাহু মায়ে প্ৰসাদৰ কাম কৰি আছিলে। আৰু এয়া প্ৰসাদ চাওক, চিৰা নাৰিকল দি দিছে আৰু আমি সেই প্ৰসাদ খাই ড্ৰয়িং ৰুমতে বহিলোঁ। এয়া চাওক, গোঁসাই ঘৰ নতুনকৈ বনাইছে, ধুনীয়াকৈ বনাইছে। আৰু তাৰপিছত বায়ে চাহ দিলে। আজি যিহেতু লক্ষী পূজা, মই ক'লোঁ তাইক ভাত নাখাওঁ বুলি, আৰু সিহঁতেও আজি ভাত নাখায়। সেয়ে আমি পুৰি খালোঁ আৰু গুণগুণেও এয়া খাই আছে। বায়েকে খুৱাই দিলেহে খায়, গতিকে বায়েকে খুৱাই দিছে, তাই খাই আছে। বাৰ ধুনীয়া কুকুৰ এজনী আছে, নামটো এঞ্জেল, আৰু মতা এটাও আছে, তাৰ নাম ৰেমো। এয়া বায়ে হাঁহ পুহিছে, চাওকচোন কিমানবোৰ হাঁহ জাক পাতি আহিছে খাবলৈ। সিহঁতক দানা দিয়া লগত খাই শেষ কৰি দিয়ে। এতিয়া আমি ওলাই আহিলোঁ অলপ বাহিৰত ৰীল এটাকে বনাওঁ বুলি। বাহঁতৰ ঘৰৰ পৰা অলপ আগলৈ আহিলোঁ। এতিয়া ৰীল বনাই কৰি ঘৰ পালোহি, আৰু যিহেতু দেৰি হৈছে আৰু মই ঘৰ পাবহি লাগে সোনকালে, সেয়েহে আমি সকলোকে মাতবোল দি ওলাই আহিলোঁ বাৰ ঘৰৰ পৰা। বাও আহিছে আমাক আগবঢ়াই দিবলৈ পদূলিলৈকে। আজিৰ ভিডিঅ'টো ইমানেই। নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰবাৰ লগ পোৱাৰ আশাৰে তেন্তে আজিলৈ আহিছোঁ। বাই।